হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আবেলি পৰত এয়া আমি ফচুৱে মই দুইজনীয়ে গান শুনি আছিলোঁ। তাৰ পাছতে আহিল টিকলিজনী। এয়া মই টিউশ্যন কৰি আছোঁ তাইক। তাৰ পাছতে ভাবিলোঁ বিহু বুলি লস্কৰাকৈ বনাওঁ। এয়া মায়ে নাৰিকল ফালি আছে আৰু পিছে ময়ো ফালিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ দ্বাৰা নহ'লেই। তাৰ পাছতে মই এয়া নাৰিকল ৰুকি আছোঁ। নাৰিকল যিহেতু দুটা আছিলে, অলপ ৰুকোতে সময় লাগিলে। বিহু বুলি পিঠা যিহেতু বনোৱা নাই, সেইবাবে ভাবিলোঁ প্ৰথম নাৰিকলৰ লাৰুৰ পৰাই ষ্টাৰ্ট কৰোঁ আমাৰ বিহু ভাগি। এয়া জুই দিছোঁ। জুইতে ভাবিলোঁ ৰুকা নাৰিকলখিনি ভাজি লওঁ। তাৰপাছতে এয়া মায়ে ভাজি আছে আৰু সেই সময়লৈকে ভাজিব লাগিব যিমান সময়লৈকে নাৰিকলত থকা পানীটো ওলাই নাযায়। এয়া মায়ে ভাজি কৰি নাৰিকলখিনি কাঢ়ি ল'লে এটা বাচনত। তাৰ পাছতে মা আৰু মই দুইজনী লাগি গ'লোঁ নাৰিকলৰ লাড়ু বনোৱাত। এয়া মা আৰু মই নাৰিকলৰ লাড়ুটো বনাই অৱশ্যে নাৰিকলৰ লাড়ুৰ লগত চুজি, ইলাচি এইবোৰ মিক্স কৰিব পাৰি, কিন্তু আমি মিলোৱা নাই। এয়া নাৰিকলৰ লাড়ু বনাই কমপ্লিট হৈ গ'ল আৰু এতিয়া ময়ো এটা মুখত ভৰাই নাৰিকলৰ লাড়ু কোনে কোনে ভাল পায় বাৰু আপোনালোকেও জনাব।